সকলোকে স্বাগতম জনালোঁ। পানীমূৰৰ এটি অভিজ্ঞতা এনেদৰে ব্লগ আকাৰে বনাবলৈ চেষ্টা কৰিলোঁ। বহুখিনি ভুল হৈছে, অভিজ্ঞতা নাই, গতিকে ক্ষমা কৰিব। পানীমূৰলৈ আমি এনেদৰে নগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। পানীমূৰ অৱস্থিত আমাৰ অসমৰ ডিমা হাছাও জিলা, বিশেষকৈ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ সীমাত অৱস্থিত। গতিকে আমি নগাঁও জিলাৰ পৰা আমি কেইজনমান বন্ধু আমি লগ হৈ আমি পানীমূৰলৈ যাত্ৰা কৰিলোঁ। গৈ আমি এটা সুন্দৰ দৃশ্য দেখা পাইছোঁ। কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, কি সুন্দৰ দৃশ্য চাওকচোন, মানে মন ভৰি গৈছে। বিশেষকৈ এই ব্লগটো বা এই ভিডিঅ'টো এনেদৰে বনাম বুলি ভবা নাছিলোঁ। কিছুমান ভিডিঅ'ৰ টুকুৰা আছিলে পানীমূৰৰ আমি যোৱা, সেই অলপ দিনৰ আগত আমি গৈছিলোঁ। গতিকে এই পানীমূৰ যোৱা টুকুৰাবোৰেই এনেদৰে সাঁচি ব্লগ আকাৰে বা ভিডিঅ' আকাৰে বনাবলৈ এটা কিঞ্চিত চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। আচলতে এইখন হৈছে কপিলী নদী। এই কপিলী নদীৰে এইটো আৰম্ভণি অংশ বা মাজ অংশ বুলি ক'ব লাগিব। আমাৰ নগাঁও বা মৰিগাঁৱত আহি যি কপিলী নদী পৰিছেহি, ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিছেহি, সেই কপিলী নদীৰে এইটো অংশ আৰু ডিমা হাছাও জিলাত অৱস্থিত অসমৰ। ইয়াৰ দুটা পাৰ আছে। এফালে যদি আমি কপিলী বুলি কওঁ, এফালে যদি আমি পানীমূৰ আনফালে ককা, ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তাৰপিছতে আমি খাদ্য প্ৰণালী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলোঁ। খাদ্য আমি মাংস 2-3 প্ৰকাৰৰ মাংস লৈ গৈছিলোঁ, যদিও এই পোৰা মাংস মানে ৰ'ষ্ট কৰিবৰ কাৰণে আমি বিশেষ চেষ্টা কৰা হ'ল। গতিকে এইটোৱে ভিডিঅ' কৰি ৰখা হ'ল। বাকী আমি খাদ্য বিভিন্ন ধৰণৰ খাদ্য লৈ যোৱা হৈছিলে, আমি বনাই পেলাই খালোঁ। বিশেষকৈ আমি পিকনিক খাবলৈ গৈছিলোঁ আৰু বহু মানুহ এই অঞ্চললৈ পিকনিকলৈ আহে। তাৰপিছত আমি খাদ্য বনাই থাকোঁতে আমি আকৌ এই অঞ্চলটো উপভোগ কৰিব আহিলোঁ। সেইফালে যিটো নীলা টিঙৰ ঘৰ দেখিছে, সিটো ছাইডৰ যিটো অঞ্চল, সেই অঞ্চলটোকে ককা বুলি কোৱা হয়। আৰু এইফালৰ পৰা যিটো অংশ, সেই অংশটোকে পানীমূৰ বুলি কোৱা হয়। ইয়াত বিশেষকৈ নাৱত boat ride কৰাৰ মানুহৰ সংখ্যা অধিক, আমিও কৰিম। তাৰ আগতে এয়া চাওকচোন কি ধুনীয়াকৈ আমাৰ জলপ্ৰপাতৰ এটা দৃশ্য পানীমূৰৰ। এনেধৰণে পানীবোৰ বৈ থাকে আৰু খুব নীলা পানীবোৰ, খুব চফা, খুব ধুনীয়া এটা অংশ। আৰু ইয়াৰ যিটো শিলৰ গঠন, সেইটো খুব নান্দনিক দৃশ্য। মানুহৰ সমাগম কিন্তু বহুত হয়, যিটো পিকনিকৰ সময়বোৰত বহুত মানুহ ইয়ালৈ আহে বা বহুত মানুহৰ সমাগম দেখা যায়। আচলতে প্ৰাকৃতিক যিটো আকৰ্ষণ, প্ৰকৃতিৰ যিটো আকৰ্ষণ তেনেকুৱাই। এইটো উপভোগ কৰিব যিসকলে যায় তেওঁলোকে গম পায়, বা সকলোৱে আমাৰ এই পানীমূৰ আৰু ককালৈ আজিকালি মানুহৰ সোঁত বেছিকৈ পোৱা দেখা গৈছে। চাওকচোন কিমান মানুহ আহিছে, কিমান এটা সুন্দৰ পৰিৱেশ। আমিও এই পৰিৱেশৰ উপভোগ কৰিলোঁ এনেদৰেই। আচলতে ব্লগ বনাম বুলি ভবা নাছিলোঁ, সৰু সৰু ভিডিঅ' টুকুৰা মই আপোনাক কৈছোঁৱেই। এই ভিডিঅ' টুকুৰাবোৰে লৈ অলপমান এটা সৰু স্মৃতিজড়িত ব্লগ এটা প্ৰস্তুত কৰিলোঁ, ইউটিউবত সাঁচি ৰাখিম বুলি। তাৰপিছত আমি boat ride কৰিলোঁ আৰু boat ride কৰি পেলাই আমি খানা পিনা খাই আমি আকৌ নিজৰ স্থানলৈ ঘূৰি আহিলোঁ। গতিকে এটা সুন্দৰ অভিজ্ঞতা, ভাল লগা এটা অংশ ইয়াকে প্ৰস্তুত কৰিলোঁ, এনেদৰে সাঁচি ৰাখিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ।